হাই মোৰ আজি হাজবেণ্ডে ডিমাণ্ড কৰিছে তেওঁ চাওমিন খাব বিচাৰিছে চ' মই এনেকুৱা ধৰক পেকেট এটা ওলাইছোঁ দুটা পেকেটত 4টা ওলাইছে 1 2 4 এই 4টা আপোনাৰ চাওমিন অলপ মই ভাঙি দিছোঁ দুটা বাকী দুটা মই এনেকৈ দীঘলকৈ ৰাখিছোঁ আৰু অকণমান ৰিফাইন দিম কেৰাহীত লাগি নাযাবৰ কাৰণে চ' এতিয়া মই গেছটো জ্বলাই দিম এয়া মই গেছটো জ্বলাই দিছোঁ মই গেছটো হিট ৰাখিছোঁ অকণমান লাৰি দিছোঁ তেলটো মিক্স হৈ যায় এতিয়া আমি ইয়াতে এটা উতল চাব পাৰে সিজিছেনে নাই আৰু অকণমান উতলিব দিওঁ অলপ কম বইল হ'লেও কথা নাই বস্তুটো পূৰা গলি যাব নালাগে তাৰপিছত ষ্টেইনত ড্ৰেইন কৰি দিম এতিয়া আমাৰ চাউলখিনি সম্পূৰ্ণকৈ সিজি গৈছে চ' মই এতিয়া ড্ৰেইন কৰি দিম এই আপুনি চাইছে মই এতিয়া দুটা কণী লৈছোঁ কাৰণ আমি এগ ফ্ৰাইড ৰাইচ বনাই আছোঁ চ' টাৱাখন গৰম হ'ব দিছোঁ আৰু মই সেইটো ৰেডি কৰি লওঁ এয়া মই কণী দুটা ৰেডি কৰিলোঁ ইয়াত মই অকণমান নিমখ দিম আৰু লগতে মই পেনখনত অকণমান তেল দিছোঁ অলপ গৰম হওক তেতিয়ালৈ মই কণীটো অলপ নিমখ দি ফেটি লওঁ বনালে হৈ গ'ল কণীটো মই সাইড কৰি ললোঁ এতিয়া মই সাইড কৰি থৈ দিওঁ সেম পেনতে মই এতিয়া তেল দিম তেল মই ইয়াতে দুই ধৰণৰ দিছোঁ এটা তেল দিছোঁ আৰু ৰিফাইন দিছোঁ যিহেতু আমি চাওমিন বনাইছোঁ বেছিকৈ লাগে এতিয়া তেলখিনি গৰম হ'বলৈ দিয়া অলপ সব আমার পানি গরম হৈ গ'ল ইয়াতে মই বস্তুটো মছলা দিম
লৰাই দিম কালাৰ চেঞ্জ হ'ব নালাগে অকণমান পিঁয়াজ কাটি থৈছিলোঁ জ্বলা খাই ভাল পাওঁ সেইটো কাৰণে জ্বলা ভাজি এতিয়া মই কাটি থোৱা বন্ধাকবিখিনি ইয়াতে পেলাই দিওঁ অকণমান কমিছে জালুকৰ গুড়া যিটো ৰেচিপি মই আপোনাক দিয়া হৈছিলে তেনেকৈ মই পাউডাৰটো বনাইছোঁ জালুকৰ গুড়াটো খাই বেছি ভাল লাগে লগত চয়া চচ ভিনেগাৰ আধা চামুচ চয়া চচত নিমখ থাকে সেইকাৰণে নিমখ আপোনাৰ টেষ্ট একৰ্ডিং দিব অলপ ভাজিব লাগিব 2 মিনিট সিজিবৰ কাৰণে দিম আৰু যিখিনি মই দিলোঁ সেইখিনি কেঁচা পানীটো অকণমান যাওঁ Actually, আজি অলপ বতৰটো কেনেকুৱা মোৰ হাজবেণ্ডে বিচাৰিছিলে মই তেওঁক চাওমিন বনাই খাওঁ অলপ টেষ্টি ৰেষ্টুৰেণ্ট টাইপ চ' মই ভাবিলোঁ কিয়নো মই এটা ভিডিঅ' বনাওঁ আপোনালোকে উপকৃত হ'ব মই কেনেকৈ বনাইছোঁ যিবিলাকে জানে তেওঁলোকে জানিব আৰু যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব এই ভিডিঅ'টো তাৰপিছতে এই চাওমিন আপুনি দেখিছে চাগে এই চাওমিনখিনি খুব ধুনীয়া এভেইলেবল হৈছে চ' বেছি সিজাব নালাগে 80% সিজালে হৈ যায় আৰু দেখাত কেঁচা কিন্তু পকিছে খুব ধুনীয়াকৈ সিজিছে এতিয়া মই ইয়াতে নুডলছখিনি দি দিম আৰু 2 মিনিটমান মই এইটো ভাজিবলৈ দিম মই ইয়াতে অকল বন্ধাকবি আৰু পিঁয়াজ দি বনাইছোঁ ইয়াতে যদি আপোনালোকে বিচাৰে আৰু চব্জি দিব পাৰে কাৰণ মই ইয়াতে কণী দিম চব্জি বেছি হ'লে মই ইমান খাই ভাল নাপাওঁ আৰু আপোনালোকে যদি খাই ভাল নাপায় আপোনালোকো নিদিব এই কণী মই যিখিনি ভুজি কৰি ভাজি থৈছিলোঁ এতিয়া মই দি কাৰণে লৰাই দিম এয়া হৈ গ'ল এক চামুচ
চাওমিন বনাইছিলোঁ সেইটো ৰেডি হৈ গ'ল সম্পূৰ্ণকৈ এতিয়া আমি ৰেডি কৰিম এইটো চব ৰেডি